নমস্কাৰ। তেজপুৰৰ পৰা মই বাসন্তী বৰ্মন পাঠক। কৰ্ণাটকৰ মহীশূৰৰ পৰা সৈয়দ মুকিবুৰ ৰহমান আৰু তেওঁৰ সুযোগ্যা পত্নী ফাহমিদাৰ দ্বাৰা পৰিচালিত পোহৰ জোনাকী মহীশূৰলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান দূৰত থাকিও অসমীয়া ভাষা সাহিত্য চৰ্চাৰ কাৰণে তেওঁলোকে এককভাৱে এই অনুষ্ঠানটি গঠন কৰিছে আৰু তাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে যাতে অসমীয়া ভাষাটি জীপাল হৈ উঠে আৰু নতুন নতুন সৃষ্টিৰে দীৰ্ঘজীৱী হৈ উঠে, অসমীয়া ভাষা সাহিত্যৰ ভঁৰালখন চহকী কৰিব পাৰে। তাৰ কাৰণে তেওঁলোকৰ এই চেষ্টা আৰু প্ৰচেষ্টাক মই কৃতজ্ঞতা জনাইছোঁ, শলাগ লৈছোঁ। আৰু মোৰ আশীৰ্বাদ হিচাপে এটা মোৰ স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। আৰু কবিতাটি এগৰাকী নিষ্পেষিত নাৰীৰ জীৱনক লৈ লিখা। তেওঁৰ জীৱনৰ সঁচা কাহিনী শুনি মই মৰ্মাহত হৈছিলোঁ আৰু তাকেই কেন্দ্ৰ কৰি মই কবিতাটি লিখিছিলোঁ। আৰু সেইটো হৈছে তাৰ শিৰোনাম, কবিতাটিৰ শিৰোনাম হৈছে তাই যে নাৰী। সেন্দুৰী সুৰুজটো কপালত আঁকি লৈ সেন্দুৰীয়া আলিৰে খোজ দিছিল তাই। অৰণিৰ আঁৰত লুকা-ভাকু খেলিছিল অলেখ সুখৰ ভাৱনাই। তাই ভাবিছিল বিয়া মানেই যুগ্ম জীৱন। তাই ভাবিছিল বিয়া মানেই নতুন জীৱন। বিয়া মানেই স্বপ্ননীল ভাৱনাৰ দিঠক ৰূপায়ণ। আজলি তাই ভাবিছিল বিয়া মানেই জীৱন সংগী, সুখৰ দুখৰ লগৰী, চেনেহৰ এনাজৰী। তাইতো নুবুজে বিয়া মানে বন্দীত্বৰ প্ৰমোচন, কাৰোবাৰ খেলাৰ পুতলা। নোচোৱালে নাচিবই লাগিব, নোৱাৰিলে সহিব লাগিব শাহু শহুৰ ননন দেওৰ স্বামী দেৱতাৰো অকথ্য নিৰ্যাতন। তাই নাজানে সধবা আৰু বিধৱাৰ মৃত্যুবৎ যন্ত্ৰণাৰ পাৰ্থক্য কিমান। তাইতো নুবুজে বিয়া মানে অক্লান্ত অৰুণোৱা ভৰা, নিজত্ববিহীন দাসত্ব জীৱন। নিজে দুৰ্ভোগ ভুগি ভুগি সকলোকে সন্তুষ্ট কৰা সুবিধাবাদীৰ ভোগজৰা। তাই নুবুজে বিয়া হ'ব পাৰে অনিশ্চিত ভয়াল ভৱিষ্যতৰ পাতনি, জীৱন ধ্বংসৰ আগজাননী, নৰক যাতনাৰ দুৱাৰমুখ, তিলমাত্ৰও নাথাকে সুখ। আকৰি তাই নুবুজে সংসাৰৰ আওভাও, মাতৃৰ অন্ধকাৰ গৰ্ভাশয়ত লালিত পালিত, পিতৃৰ ছত্ৰছায়াত পোষিত, ভাতৃৰ চকুৰ ধাৰত শাসিত, স্বামীগৃহত নিষ্পেষিত নিগৃহীত নহবই বা কিয়। পেট ভৰাই ভোকৰ ভাতমুঠি এৰেহা জুঠা কুকুৰ চিগালৰ দৰে খাবলৈ পাওঁ বা নাপাওঁ, তিল তিলকৈ তুহ জুইৰ দৰে উমি উমি জ্বলি জ্বলি শেষ হৈ আনক জাৰি ৰাখিবই লাগিব, কাৰণ তাই যে নাৰী। ধন্যবাদ।